নমস্কাৰ, গাঁৱলীয়া বোৱাৰীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এটা বস্তু দেখুৱাম বুলি মই এইফালে আহিছোঁ। আৰু এইফালে চাওকচোন, গৰুকেইটা কি ধুনীয়া কৰি থিয়া হৈ আছে। আৰু যিহেতু বহুত বেছি ৰ'দ দিছে, পথাৰতো বহুত বেছি কষ্ট পায়, সেইকাৰণে ঘৰত আনি দানা পানী দি এনেকৈ বান্ধি থৈ দিছে। আৰু এইফালে বস্তুটো দেখুৱাম ৰ'ব। আৰু এইটোৱে হৈছে সেই বস্তুটো, সফ্ৰেম। মই বহুত বেছি ভাল পাওঁ খাই কিনে, আৰু ইমান ধুনীয়া কৰি লাগছে, সেইকাৰণে দেখে এটা ভিডিঅ' কৰি থ'ব মন গ'ল। আৰু আমাৰ ল'ৰাৰ আছে মানে সফ্ৰেম বুলি কয়, কিন্তু লিখিতত মধুৰিআম বুলি কয়, কিন্তু আমি কথিত কওঁ দিয়কচোন, সফ্ৰেমেই বুলি কওঁ। আৰু ইমান ধুনীয়া কৰি লাগছে চাওকচোন, লমালমি তাৰমানে চাৰিওফালে ধুনীয়া কৰি লাগি আছে। আৰু এইটো চাওকচোন, সৰু হৈ আছে, এইটো ডাঙৰ হ'ব। আৰু এই গাছডাল 3 বছৰ হ'ল ৰোৱা। আৰু যোনটো বছৰত ৰুইছিল, কিনি অনা পলি আছিল এইটো সফ্ৰেমৰ গাছডাল। আৰু যোনটো বছৰত ৰুইছিল সেইটো বছৰতে লাগছে। আৰু সেইটো বছৰত সফ্ৰেমকেইটা সৰু সৰু হৈ আছিল। আৰু যেতিয়া তাৰমানে নেক্সট বছৰৰ পৰা লাগিল, তাৰ নেক্সট বছৰৰ পৰা লগাওঁতে বহুত ডাঙৰ ডাঙৰ হৈছিল, ইয়াতকৈও বহুত বেছি ডাঙৰ হৈছিল। তাৰমানে পুৰা চক খাই যায় হেন, ইমান বেছি ডাঙৰ হৈছিল। আৰু এইফালেও চাওকচোন, ইমান ধুনীয়া কৰি লাগি আছে। সেই তিনিটা তাৰমানে এটা ঠানিত 3টা 4টা সেনেকৈ লাগছে। আৰু এইটো কিবা খুন হৈছে। আৰু এইফালে 2টা মাটিত লাগু লাগু হৈ আছে। তাৰমানে অভাৰ ভিৰ হৈছে, গছডাল সৰু না, সেইকাৰণে গছডাল সেই অভাৰ লোড হৈ গৈছে, বেছি হেৰি কৰিব পৰা নাই। আৰু প্ৰত্যেকটো ফ্ৰেমে মই চুই চাওঁ, আৰু খাব ইচ্ছা যায় বহুত বেছি, কিন্তু হোৱা নাই। আৰু এইফালে ওচৰতে আছে এডাল বগৰীডালো খাব বহুত বেছি ভাল হয়। আৰু বগৰীডালো একেলগে কিনি অনা আছিল। আৰু প্ৰথমবাৰ লাগিল ধুনীয়া কৰি, আৰু দ্বিতীয়বাৰ তাৰমানে সৰু সৰু হৈ গ'ল বগৰীকেইটা, কিয় বা। আৰু এইফালে নিম গছ এডাল আছে, সেইডালো একেলগে কিনি অনা আছিল, পূৰা লাইনত ৰুই দিছে। আৰু এইফালে আমাৰ ফাৰ্মখনো কান্ধাতে ৰুই দিয়া গৈছে। আৰু এইফালে চাওকচোন, গছ গছনিৰে ভৰা গাঁৱলীয়া পৰিৱেশ। আৰু এইফালে মুৰ্গীকেইটা ইমান ধুনীয়া কৰি বোন খাই আছে চাওকচোন, আৰু বহুত বেছি ভাল লাগিল চাই কিনে। কিন্তু আমাৰ মুৰ্গী এটাও নাই ইয়াতে। আৰু এইফালে আমাৰ ৰাস্তাটো, আৰু ছাগলটোৱে ধুনীয়া কৰি বোন খাই আছে কান্ধাতে। আৰু চাওকচোন, কি ধুনীয়া সেউজীয়া সেউজীয়া পৰিৱেশ, চবফালে সেউজীয়া সেউজীয়া পৰিৱেশ। আৰু আমাৰ গাঁৱৰ ফালে এনেই দিচোন দে সেউজীয়া পৰিৱেশ। আৰু ইফালে বাবাই চকলেট খাই আছে ধুনীয়া কৰি বাগাৰ দি। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। দিয়ক, ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।